হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। আজি লৈ আহিছোঁ চিলি পনীৰৰ এবিধ খুব সুন্দৰ আৰু সুস্বাদু ৰেচিপি। আহক তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিবিধ আৰম্ভ কৰোঁ। তাৰ কাৰণে প্ৰথমে মই পনীৰ ল'লোঁ আৰু সৰু সৰু টুকুৰা কৰি এইদৰে মই কাটি লৈছোঁ। আৰু এইটো খুব সহজতে আৰু সোনকালে বনাব পৰা, খাবলৈ বহুত বেছি ভাল হয়। এতিয়া কাটি লোৱা পনীৰখিনি এটা মই বাউলত দিছোঁ। আৰু লগতে হিচাপ অনুসৰি অকণমান জালুক গুড়ি দিলোঁ, অকণমান নিমখ দিছোঁ আৰু 1 চামুচমান কৰ্ণফ্ল'ৰ দিছোঁ। আৰু খুব ভালকৈ এইদৰে মই মিক্স কৰি ল'লোঁ, হাতেৰে গোটেইখিনি সানি লৈছোঁ। আৰু এতিয়া সেইখিনি সময়তে এইদৰে এটা বিলাহী কাটি লৈছোঁ ডাঙৰ ডাঙৰ টুকুৰা কৰি। যিহেতু ইয়াতে পাচলিখিনি ব্যৱহাৰ কৰিম, বিলাহী, কেপচিকাম তেনেকুৱা ধৰণৰ। আৰু লগতে পিঁয়াজ লৈছোঁ, পিঁয়াজটো ডাঙৰ ডাঙৰ টুকুৰা কৰি মই কাটি লৈছোঁ। আৰু ইয়াৰ চুৰিখন যোনখন মই ব্যৱহাৰ কৰিছোঁ, খুব ধুনীয়া, মোক মোৰ মিতালী বৌয়ে গিফ্ট কৰিছে আৰু ইমান বেছি ধুনীয়া চুৰিখন দেখাত, সেয়ে ভাবিলোঁ এটা ভিডিঅ' হিচাপেও কৰি ৰাখোঁ। আৰু এতিয়া কেপচিকামখিনি কাটি ল'লোঁ, ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটিছোঁ। আৰু লগতে অকণমান আদা এইদৰে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু লগতে অকণমান নহৰু এইদৰে চুৰিৰে কাটি ল'লোঁ। 2টা জলকীয়া মিহি মিহিকৈ কাটি লৈছোঁ। আৰু চুৰিখন কাটি ইমান ভাল লাগিছে, খুব চোকা। আৰু এতিয়া সেইখিনি সময়তে এখন কেৰাহী পাতিছোঁ আৰু তাতে মই ৰিফাইন অইল দিলোঁ আৰু পনীৰখিনি অলপমান ফ্ৰাই কৰি ল'ম। প্ৰায় 5 মিনিটমান সময় এয়া হৈ গৈছে। পনীৰখিনি কাঢ়ি ৰাখিলোঁ। এতিয়া তাতে কাটি লোৱা নহৰুখিনি দিলোঁ, আদাকণ দিছোঁ, অকণমান লৰাই দিছোঁ আৰু লগতে কাটি লোৱা পিঁয়াজ আৰু বিলাহী, কেপচিকাম এই আটাইখিনি উপাদান দি দিছোঁ। আৰু লগতে হিচাপ অনুসৰি নিমখ দিলোঁ, জালুক গুড়ি। এতিয়া খুব ভালদৰে এইদৰে লৰাই দিছোঁ। আৰু সেইখিনি সময়তে এটা বাউল লৈছোঁ, তাতে মই চয়া চচ দিছোঁ, প্ৰায় ডাঙৰ চামুচেৰে 1 চামুচ। আৰু লগতে চিলি চচ 1 চামুচ দিছোঁ আৰু টমেট' চচ প্ৰায় 2 চামুচমান দিছোঁ। আৰু এতিয়া খুব ভালকৈ এইখিনি মই এটা ঘোল প্ৰস্তুত কৰি ল'ম। খুব ভালকৈ লৰাই ল'লোঁ। আৰু লগতে কৰ্ণফ্ল'ৰ দিছোঁ প্ৰায় 2 চামুচ, সেইখিনিও খুব ভালকৈ লৰাই লৈছোঁ। আৰু লগতে ইয়াতে অলপমান পানী দি এটা ঘোল প্ৰস্তুত কৰি লৈছোঁ। আৰু এতিয়া কৰ্ণফ্ল'ৰৰ সেই মিশ্ৰণখিনি মই চব্জিখিনিৰ ওপৰত দি দিছোঁ আৰু ঢাকি দিছোঁ। প্ৰায় 5ৰ পৰা 10 মিনিটমান সময় খুব ভালদৰে ভাজ খাবলৈ দিলোঁ। আৰু এতিয়া তাতে মই পনীৰখিনি দি দিছোঁ আৰু আকৌ এবাৰ ঢাকোনত ৰাখিম 5-10 মিনিটমান সময়। আচলতে এই চিলি পনীৰটো খুব সহজতে আৰু সোনকালে প্ৰস্তুত কৰিব পৰা আৰু খাবলৈও খুব ভাল লাগে। এয়া আমাৰ চিলি পনীৰ প্ৰস্তুত হৈ গৈছে। এতিয়া পৰিৱেশন কৰিম। এইদৰে এটা বাউলত মই পৰিৱেশন কৰিছোঁ। আচলতে সহজেও বনাব পৰা যায় আৰু খুব সোনকালেও হয়। এইদৰে আপোনালোকে পৰঠাৰ লগত, ৰুটিৰ লগত, ফ্ৰাইড ৰাইচৰ লগত এইদৰে জুতি লৈ চাব। আশা কৰোঁ আজি ৰেচিপিটো ভাল পাব। আজিলৈ আহোঁ, ধন্যবাদ।